যথেষ্ট দীঘল বৰ এইটো। নমস্কাৰ কৃষক বন্ধুসকল। বৰ্তমান আমাৰ অসমত ভয়ানকভাৱে সোৱাইন ফিভাৰ বা যিটো গাহৰি জ্বৰ, এই ভয়ানকভাৱে বিয়পিছে। ইতিমধ্যে বহুকেইখন ফাৰ্মত এই বেমাৰে আক্ৰমণ কৰিছে আৰু ইয়াৰ বাবে সোনকালে ওচৰৰ পশু চিকিৎসকৰ লগত আপোনালোকে যোগাযোগ কৰক। প্ৰথম কথা হ'ল সোৱাইন ফিভাৰ হ'ল কেনেকৈ গম পাব সোৱাইন ফিভাৰ যদি হৈছে, তাৰ বিষয়ে মই কওঁ যে গোহৰ দ্বাৰত পায়খানা দ্বাৰত ইয়াৰ মানে তাপমানটো 107 ডিগ্ৰী চেলচিয়াছ হয় আৰু পায়খানা আৰু বমিয়ে দেখা দিব এইটো যেতিয়া হৈ থাকে। আৰু যেতিয়া পাছৰ ভৰিকেইটা আংশিকভাৱে পেৰালাইচিছৰ দৰে হয়, খাদ্য খাবলৈ এৰি দিয়ে আৰু 2-3 দিনৰ ভিতৰতে গাহৰিটো মৰি যাব। এটা কথা মন কৰিব যে আমাৰ যিটো উদ্যোগ, গাহৰি ফাৰ্মৰ যিটো উদ্যোগ, ইয়াৰ আটাইতকৈ ভয়ংকৰ আৰু মাৰাত্মক বেমাৰটোৱে হ'ল সোৱাইন ফিভাৰ। আৰু এই ৰোগৰ কোনো ধৰণৰ প্ৰতিকাৰ নাই, মাত্ৰ প্ৰতিষেধহে আছে। গতিকে আমি ইয়াক প্ৰতিষেধ দিবই লাগিব, মাৰিবই লাগিব। আৰু ইয়াৰ কাৰণে আমি ক'ত পাম প্ৰতিষেধটো? ওচৰৰ প্ৰতিষেধকটো ওচৰৰ পশু চিকিৎসকৰ লগত আপুনি যোগাযোগ কৰিলেই তাৰ বিষয়ে গম পাব। মই নতুন ফাৰ্মাৰসকলকহে কৈ আছোঁ। আৰু এই ভেকচিনটো মৰাৰ নিয়মাৱলী কিছুমান আছে, সেই নিয়মসমূহ মই কৈ দিছোঁ। যে কাক মাৰিব পাৰিব। যে প্ৰথম কথা হ'ল মাকৰ পৰা আঁতৰোৱা পোৱালিসমূহক এই ভেকচিনটো আমি মাৰিব পাৰি। আৰু সদায়েই যেতিয়া আমি ভেকচিনটো মাৰোঁ, ঠাণ্ডা সময়ত মাৰিবলৈ চেষ্টা কৰিব বা ৰাতি মাৰিব। আৰু ভেকচিনটোৰ উষ্ণতা, মানে আমি যেতিয়া আইচ বক্সত ৰাখি থ'ম তাৰ উষ্ণতাটো 4 ডিগ্ৰীৰ ওপৰলৈ যাব দিব নালাগে। আৰু গাভিনী আৰু বেমাৰী গাহৰিক এই ভেকচিনটো মৰাৰ কোনো প্ৰয়োজন নাই। গতিকে আমাৰ কৃষক বন্ধুসকলে নিশ্চয় এই কথাখিনিৰ পৰা সোৱাইন ফিভাৰ সম্পৰ্কীয় কথাখিনি গম পালে আৰু নিশ্চয় আপোনাৰ চাগে উপকৃত হৈছে। আৰু গতিকে যিমান পাৰি সোনকালে, যদিহে আপোনালোকে সোৱাইন ফিভাৰ বা গাহৰি জ্বৰৰ ভেকচিন এতিয়া মৰা নাই, তেতিয়াহ'লে এই ভেকচিনটো মাৰি লওক। আৰু দ্বিতীয়তে আৰু এটা কথা ইয়াত মনত ৰাখিব যে সোৱাইন ফিভাৰ আৰু FMD দুটা বেলেগ বেলেগ ভেকচিন। সোৱাইন ফিভাৰ আৰু FMDৰ মৰাৰ মাজৰ ব্যৱধান 21 দিন হ'ব লাগে। 21 দিনৰ পিছতহে ইটোৰ পৰা ইটো ভেকচিন মাৰিব। ঠিক আছে, ধন্যবাদ। আজিলৈ ইমানেই। গতিকে মই এই বিষয়ে ক'বলৈ আহিছিলোঁ আচলতে। সোৱাইন ফিভাৰটো যিহেতু বহুত